বাছত উঠি যাওঁ কেকেচাই ছাইডত গৈ ছোৱালী বোৱাৰীৰ লগত কথা পাতি থাকে মই কেকেচাই কওঁ বোলো ছোৱালী বোৱাৰীৰ লগত আপুনি কি কথা পাতে কৈছা তোৰ এইটো বয়সত তই নুবুজিবি মই বোলো কিহৰ ওপৰত কথা পাতে কৈছা আত্মসহায়ক গোটৰ ওপৰত আলোচনা কৰে বন্ধন গোটৰ ওপৰত আলোচনা কৰে এই ৰাতি 2:30 বজাত ক'ত আত্মসহায়ক গোট বন্ধন গোট আছে গতিক ভাল হ'ব যোৱা কি কলি ঐ পানী বটলটো দিছোঁ দাদা পানী বটল দিছে মই আশীৰ্বাদ লৈছোঁ এনেকেনো পানী বটল দিয়ে কওকচোন হা আপুনি মিলাই খোৱা অভ্যাস আছে ন কৃষ্ণ দে নাপায় বিহু এভাগি গাওঁ নেকি গাওঁ এই এইফালে ৰাইজ কি শুনিছেনে নাই অকণ গাওঁ না বিহু এভাগি নাই গম পাইছোঁ ঐ এটা জপি আছে এনেকৈ দেখি আমাৰ মুকুতা চাইজেও আছে ইয়াত মানে অঁ আমাৰ মুকুতা আমাৰ কেকেচাই আকৌ মণিবক লগত লৈ পেলাই নুফুৰে নহয় গম পাইছে নাই কেকেচাই মইতো বহুত দিন একেলগে অনুষ্ঠান কৰিলোঁ কেকেচাই মণি আকৌ একেলগে অনুষ্ঠান নকৰে নহয় মোক বেঙেনা দি পেলাই কেকেচাই এদিন মণিক লৈ পেলাই অনুষ্ঠান কৰিবলৈ গ'ল নহয় মণিবৈ ইমানজনী নহয় জানো মণিবৈ হৈছে আধা ফুলা কপৌ ফুল পাল তাই মানে সম্পূৰ্ণকৈ ফুলিবলৈ নাপালে কেকেচাই ছিঙিয়ে পেলালে গম পাইছেনে এদিন মণিবক মানে অনুষ্ঠানটালৈ লৈ গ'ল ডিব্ৰুগড় অনুষ্ঠানটালৈ আনিলে অনাৰ পিছত মণিবৈ ইমানজনী নহয় জানো মুগা মেখেলা চাদৰ ৰিহা এনেকৈ পিন্ধাই দিলে আতি বান্ধি দিলে মানুহ এইকণ নহয় জানো কেকেচা আঙুলিত ধৰি গোটেই এনেকৈ আহোঁতে সমিতিৰ কোনোবা দাদাই ক'লে বা কেকেদা আপোনাৰ ছোৱালী ডাঙৰেই হ'ল এতিয়া নিজৰ ঘৈণীয়েক যদি কোনোবা ছোৱালী বুলি ক'লে লাজ নাপাবনে কওকচোন সেইকাৰণে মৰ্ণিং নানেই লগত কিন্তু আমাৰ কাৰণে খুব ডাঙৰ গৌৰৱৰ কথা সোমনাথ ছাৰ আছে ইয়াত আমাৰ অসমৰ বিহুৱে এতিয়া বিশ্ব দৰবাৰত স্থান পালে হয়নে ইয়াত কোনোবা আপোনালোকৰ ওচৰৰ অঞ্চলৰ কোনোবা আছে নেকি ঢুলীয়া নাচনী বিহুত যোগদান কৰা আছে এইফালে আছে সকলোকে আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ সেই ঢুলীয়া নাচনীৰ তত্বাৱধানতে আজি বিশ্ব দৰবাৰত বিহু প্ৰতিষ্ঠিত হ'ল এতিয়া ফৰেনত আমি ক'ব নালাগে হোৱাট ইজ বিহু সকলোৱে গম পায় গতিকে সেই নাচনী ঢুলীয়াসমূহ কৰ্মকৰ্তাৰ বাবে এটা হাত চাপৰি দিয়ক বহুত ধন্যবাদ আৰু আমি হাত চাপৰি মাৰিলে সকলো সময়তে হাত চাপৰি মাৰি নিদিব আমি এনেই কওঁ মোক ভাল লাগিছেনে মাৰক হাত চাপৰি নহয় সেই ফটো একপি মাৰক ধন্যবাদ মাৰিলেনে মাৰিলে কিন্তু আপোনালোকৰ ইয়াৰ দাদা এজন আপোনালোকে জানেনে যে মানুহে যেতিয়া আমাৰ আইতাহঁতে কৈছিলে দেই আৰু বয়োজ্যেষ্ঠ ইয়াত যিমানসকল আছে সকলোৱে জানে ভৰিত যেতিয়া তিল থাকে মানুহ বহুত জেগা ঘূৰিবলৈ পায় বহুত জেগা ভ্ৰমণ কৰিবলৈ পায় ছাৰহঁতে জানে হাতত যেতিয়া তিল থাকে মানুহে বহুত পইচা চুবলৈ পায় বহুত ধনী হয়নে কিন্তু আপোনালোকৰ ডিব্ৰুগড়ৰ এজন লগ পালোঁ জীৱনটোত ভাল খাদ্য খাই যাবলৈ পাব কিয় তেখেতৰ দাঁতত তিল আছে ইনচে মিলিয়ে মানুহৰ দাঁতত তিল থাকে কিয় বগাকৈ চাৰ্ট পিন্ধা মানুহজন যে ল'ৰা এটাৰ লগত আহিছিল হাঁহি ধোঁতে কি দাঁতত তিল মই বোলো এইজনে মাই ডগছ এইজনে গোটেই জীৱন ভাল খাদ্য আৰে বাবা সেয়া দাঁতত তিল না চাধা ওপৰত সোমাইছে ইয়াত টুকুৰা এটা লাগি আছে তিল নহয় বা যি নহওক বেহাৰ বাৰী চবে চাই আছেনে বেহাৰ বাৰী কোনে ভাল পায় বা হাতটো দাঙি দিয়ক ধন্যবাদ দেই আপোনালোকে মৰম সহায় সহযোগিতাৰ লগতে আশীৰ্বাদৰ কাৰণে আমাৰ এতিয়া ২৭০০ খণ্ডলৈ উপনীত হ'বলৈ গৈ আছে এখন নৰ্থ ইষ্টৰ ভিতৰত দীঘল চিৰিয়েল আৰু মোহনক কোনে ভাল পায় ভৰিকেইটা দাঙি দিয়ক ভৰি মোহনক ভাল পোৱা মানুহ ইয়াত কম আছে ভৰি দাঙিব লাগিছে কাৰো ভৰিয়ে দাং খোৱা নাই অকল কেমেৰা কৰা দাদাৰ ভৰিখনে দাং খায় কি আপুনি এইবিলাক ক'ব আপোনালোকে এনেকৈ বহি আছে একগোট হৈ খালি এটা কথা মন কৰিব নিজৰ বুলি আপোনালোকৰ মহে কামুৰিব পাৰে কিবা কাৰণত ফটককৈ মহটো মাৰি নিদিব কিয় জানেনে আপোনালোকে যে বহাগী বিদায়খন পাতিছে আপোনালোকে যেনেকৈ দলে বলে আহিছে তেনেকৈ মহেও ফাংচন চাবলৈ আহিব পাৰে আৰু এটা কথা দুটা মহে যদি একেলগে সোঁ ভৰি ফালে কামুৰি থকা দেখে তেতিয়াতো একেলগে একেবাৰে নামাৰিব কিয় জানেনে কাৰণ বিয়া পাতি আপোনালোকৰ ভৰিত আশীৰ্বাদ এটা ল'বলৈ আহিব পাৰে
সেইটো নিজৰ বুলি মন কৰিব। এই মই আহোঁতে চাইছোঁ এইপিনে বৰমা এজনী, তেখেতে বৰমা এগৰাকীয়ে এনেকৈ আহোঁতে কিনো ভাল পাইছে নাজানো, ৰাকেশ আহোঁতে এনেকৈ আছে। আকৌ গ'ল ৰাকেশে ভাষণ শেষেই কৰা নাই, মই উঠি আছোঁ, বৰমাই মোলৈ চাই এইটো দিছে। এতিয়া বৰমা মই তাঁতি ফালি কেনেকৈ যাওঁগৈ আপোনাৰ ওচৰলৈ পাব, এইটো কি বা দিছে। আৰু মানে যেতিয়াই আপোনালোকৰ এটা কথা শিকাই যাওঁ, যেতিয়া আজিকালি যান্ত্ৰিকতা যুগ, মানুহ কম্পিটিশ্যনৰ পাছত দৌৰে, মানুহে যেতিয়াই মন যায় তেতিয়াই খোলাকৈ হাঁহিব লাগে, হয়নে? আজিকালি হাঁহিটো মানুহে পাহৰি গ'ল, যেতিয়াই মন যায় হাঁহিব লাগে। কিয় জানে? ইয়াত খোলাকৈ বহুতে হাঁহি আছে, কিন্তু মাজৰ নবৌগৰাকীয়ে কেনেকৈ হাঁহিছে জানে? সেইটো এটা মই কৈছোঁ, বয়স থাকোঁতে সময় থাকোঁতে ধুনীয়াকৈ হাঁহি লওক। কাৰণ এই বৌজনীয়ে আজিকালি ওপৰ পাৰি দাঁত কেতিয়া কাৰ হৈ যায় কোনেও নাজানে। এতিয়া আপুনি দেখিছোঁ বহুতে খোলাকৈ হাঁহিছে, কিন্তু সেই বৌজনী আজি দাঁতৰ কাৰণে কেনেকৈ হাঁহিছে। সেইকাৰণে হাঁহোতে হাঁহি ল'ব দেই। এই বৰমা আকৌ এইটো কি? যাম ৰ'ব, এই বিহু এফাকি গাওঁ হেৰিয়াৰ এই ৰঙা নৈ শুকালে মোৰ দেহা মাছ। দাদা চাউণ্ডৰ দাদা অকণ মছলা পাতি দি দিয়কচোন, মাংসত দিয়া অকণ চব দি দিয়ক। হেল্ল'। আমি মানে গায়ক নহয় যে, আমাৰ গাবলৈ খুব দিগদাৰ হয়। তাতে সোমনাথ ছাৰহঁত মাধুৰীমা বাহঁত সন্মুখত বহি আছে, এখন বিহু গাবই আৰু বেয়া হ'লে তলৰ পৰা এনেকৈ মাধুৰীমা বা সোমনাথ ছাৰ এনেকৈ দেখায়। চৰি এই ভুলে সোধা হ'লে শুনিব দে। হেল্ল'। এই ৰঙা নৈ শুকালে মোৰ দেহা মাছৰে ঐ বেজাৰত মাছ। এই অকণমান আপোনালোকে হাত চাপিটো ভাল লাগিছে বাৰু। এনেকৈ বাদ্যযন্ত্ৰ নাথাকিলেও এতিয়া জুবলি বাৰ লগত বাদ্যযন্ত্ৰ আছে, আমাৰ লগতো নাই। এবাৰ এনেকৈ সহযোগ কৰকচোন, আপোনালোকে জানা বিহু এটা গাওঁ। এই টিপ টপ দেখিলে আহো বুলি নকবা মাজনী, টিপ টপ দেখিলে আহো কোনজনী মোৰে নোপাত হাতত দিয়ালৈ পানীটো কি থাকোঁতে সোণজনী হাতত দিয়ালৈ পানীটো কি থাকোঁতে মাজনী হ'ব নোপানী লগা জ্বৰ। ধন্যবাদ। কিন্তু আপোনালোকৰ লোকেল কোনোবা হ'ব নেকি অকণ বজাই সহায় কৰি দিব পৰা? ঢোল ভাগ আমাৰ ঢোলটো অকণ বজাই সহায় কৰি দিব পৰা? এই ঢুলীয়া আছিলে কিন্তু আছে। হা লোকেল কোনোবা এজন অকণ ঢোল বজাই দিলে। এই আহিছে এজন, আহক। এইটো আমাৰ পানী দিয়া ল'ৰাটো নহয় জানো? আহা চাইকেলখন যেনে তেনে আছে আৰু যেনে তেনে চলি আছে আৰু। হয় এই আপোনালোকে বিহু বুলি এনে সৰুক আশীৰ্বাদ চাশীৰ্বাদ দিয়ে নে নিদিয়ে বাৰু? ডাঙৰখিনিক সুধিছোঁ, দিয়েনে? আশীৰ্বাদ দি আছেনে নাই? মানে বিহু বুলি কোনোবাই যদি সৰুৱে আশীৰ্বাদ লয় দিয়েনে? মই বিহু বুলি মানে এজন মোৰ দদাই দিওঁ, তেখেতৰ ওচৰত মই আশীৰ্বাদ ল'লোঁ। মই বোলো আৰু বছৰটো কুশলে যাবলৈ নিজৰ বুলি আশীৰ্বাদ এটা দিয়ক। তেখেতে কৈছে মই আশীৰ্বাদ নিদিওঁ, এটা উপদেশ দিম, তই জীৱনটো মনত ৰাখিবি। মই বোলো দিয়ক, উপদেশ এটা দিয়ক। ডাঙৰে কৈছে মই জীৱনটো মনত ৰাখিম। তেখেতে মোক কৈছে যে ৰাকেশ, তই যে বাথৰুমলৈ গ'লে হাতটো ধুই পেলাই যাওঁ নে নুধুই পেলাই যাওঁ? মই বোলো নহয়, মই বাথৰুম কৰি পেলাই যেতিয়া ওলাই আহোঁ তেতিয়া হাতটো ধুই আহোঁ, চাবোনেৰে হাতটো ধুওঁ। কৈছে নহয়, বাথৰুমলৈ যাওঁতেও চাবোনে হাতটো ধুই যাবি। মই বোলো এইটো কি কথা ক'লে? মানুহে বাথৰুমলৈ গ'লে চাবোনে হাতটো ধুই যায়নে? কৈছে নহয়, তাতো কথা আছে। যদি কিবা কাৰণত তই ভোট জলকীয়া খাই দিলি, তেতিয়া কিন্তু জিয়া জ্বলে যা জ্বলে নেনো চলে ৰাত ভৰ ধোঁৱা চলে। হয় না? ডেকা ল'ৰাখিনি কেনেকুৱা? ঠিকে কৈছো নে? উপদেশটো মোৰ কাৰণে নহয়, চবৰ কাৰণে দিছোঁ, ডেকা ল'ৰাখিনিকে দেই। হ'ব, মই এতিয়া বিহু এফাকি গাঁওনে? ৰাইজে সহযোগ কৰিবনে? বৰমা এইটো কি দি আছে? মই বুজি পোৱা নাই এইটো কি। মই বিহু এফাকি গাওঁ, সহযোগ কৰিব সকলোৱে। আমি মানে স্কেল বুলি ক'লে দুপাতে বুজিবা, কাঠৰ পাত আৰু স্কেলৰ চিচাৰৰ পাত।
দেই সহযোগ কৰিলে ভাল হ'ব তুমি বজাবা আৰু এইফালৰখিনি সহযোগ কৰিব দেই অঁ আছে এইফালৰখিনি আছেনে অঁ এই মাজৰখিনি বিৰাট কষ্ট কৰি বহি থকা নিচিনা লাগে দিয়ক দাদা গাওক সহযোগ কৰিব দিয়ক আপুনি গাওক তই আকৌ মাজতে কিয় মানুহ মাতিছ আপুনি বজাবলৈ মাতিছে মই আপুনি গালে বজাব পাৰোঁ আৰু ইয়াতে ঘৰ ন ল'ৰাটো ধুনীয়া ন ল'ৰাটো বিয়া পাতিলা পাতিলোগে ভুলতে বিয়া পাতিলে একোতে খেলি মেলি নাই নাই মানুহজনী ক'ত মানুহজনী এয়া বিয়া পাতিলে মানুহজনী ক'ত থৈ আহিলে পাহৰিলে সহযোগ কৰিবা অ এইটো কি কৰিছে অৰি এইটো কাহিনী নি বখলিয়াই পেলাব গমেই পোৱা নাই বখলিয়াই পেলাব দাদাই যিটো ধৰিলে হয়নে ই মানে একে সোঁচাইত সোঁ মাৰি তিয়াই পেলাব সহযোগ কৰিব দেই কি এইটো ইংগিত দি আছো গাবলৈ দিছোঁ থেংক ইউ প্ৰথমে এইটো শুনি লওঁ বিহু এটা গাম বুলি কৈছে মোহনে তাৰপিছত কথা পাতি আছোঁ দেই এইপিনে সহযোগ কৰিব অ' দাদা এনেকৈ কোনে বিহু গায় জান ঐ দেহা ঐ তেনেকৈ আৰম্ভ কৰক আকৌ তেনেকৈ গায় এইডালৰ মুখতচোন লাওপাত কৈছিলো মই বিহু গোৱা নাই সেই বাদামৰ বেপাৰীটো মাতিছো ঐ চাহ বাদাম এপেকে লৈ আছো তই মাজত পেটে আহ ল'ৰাটো ধুনীয়া খালি ঈশ্বৰে দিয়া দুটা ঢোল আছে এটা কাণত আৰু ঈশ্বৰে এটা দিয়ে পঠাইছে যা সহযোগ কৰ আপোনালোকে সহযোগ কৰিব দেই গাও গালেহে বজাম এইফালেখিনি হুইছা আগবাঢ়ক আজিতো বৰষুণৰ নাই তই বজ্ৰপাত পৰা মানুহ আছে কি ৰৈ দিয় যে সহযোগ কৰিব মোক গাই ল'ব দে ঐ বাবা মোক গাই ল'ব দে গাই লওক কি হ'ল আপুনি গাই লওক তাৰপিছতে বজাম তই মোৰ লগে লগে বজাই যাবি কি মই নহয় আপোনালোকে হাঁহি নিদিব মই ইয়াক পেলালে গছকি দিম ইটো ঢোল ওলাই যাব আকৌ ফটোমি নকৰিবি মহ মাৰিছো মহ মাৰিলে নহয় না আপোনালোকে হাঁহি দিছে তাক গাবলৈ কিমান কষ্ট হয় মানুহবোৰে আপোনালোকে জানে গাবলৈ বহুত কষ্ট হয় বজাবলৈ সহজ ইমানো সহজ নহয় সি জানে বজাব সেইকাৰণে উস্তাদি মাৰিছ তই গাব পাৰিবি এই বাবা ই বা একে ঘৈণীৰ ওপৰত অভিমান কৰা নিচিনা কৰিছে তই গাব পাৰিবি এই তই গাব পাৰিবি উস্তাদি যে মাৰি আছ মই অকণ ঢোল বজাব পাৰোঁ বুলি সকলোৱে জানে মই বজাই তই গাব পাৰিবি বজাবলৈ অলপ সহজ গাবলৈ বহুত টান গা দম আছে গা শুনাই দে এই কাঁহী পাতি থাকিব নালাগে গানটো গা ও জানো কিনো চত মহিয়া বতাহ ছাতি মাৰিলে ঐ গছ
গছে বনে খোলা পাত কিনো অসমীয়াৰ ঐ বিহুতি আহি জান গৰুৰ চালে লগালে তই গাবলৈ দিলোঁ কাৰণে কিয় গাই দিলি বাবা ইয়াত অনুষ্ঠান কৰিবলৈ কমিটিয়ে মোকহে পইচা দিছে তোক দিয়া নাই নহয় হয়নে নহয় আপোনালোকে মানে ছাপৰ্ট কৰি ল'ৰাবিলাক ধ্বংস কৰি পেলাব এইটো গ'লগৈ ঐ মুনু হা মুনু মুনু দেহি আহিছে আকৌ দেহি কান্ধত লোৱা বা একে ঘনীয়েকৰ লগত কাজিয়া কাটি কৰিছে দিয়া মুনু দিয়া বুজোৱা আপোনালোকে সহযোগ কৰিব দেই জানো এই প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে ঐ গছে বনে খোলা এই ডিব্ৰুগড় বাসী ৰাইজে ঐ বিহুখন ঐ পাতি ঐ বিহু বিহু ঐ লাগিছে এইয়া বৰমাই আকৌ দুদিন বৰমাই মাতি থাকে নাই বৰমা টোপনি গ'ল জগাই দিয়ক সহযোগ কৰিবনে ঐ যামে গৈ জাজি লৈ নাহো মই আজি লৈ থাকিবা কহলে তুমি চেনাই ধন বুকুৰ ধন থাকিবা কহলে থাকিবা কহলে ঐ তোমাৰ মৰম চেনে কাকো নিবিলাবা শৰীৰত নিদিবা জুয়ে চেনাই ধন বুকুৰ ধন শৰীৰত নিদিবা শৰীৰত নিদিবা ঐ তোমাৰনো মৰমহতে অহা যোৱা কৰোঁতে ঐ তোমাৰ লোকৰ পদূলি দুবহৰি বনমৰ দিলে ঐ মৰমৰ অভাৱ অহা যোৱা কমিলে মৰি যোৱা দুবহৰি পুনৰ গজি উঠিলে পুনৰ গজি উঠিলে এই নৱ এগৰাকী ইমান সকলোৱে ইমান সহযোগ কৰিছে মই ধুনীয়াকৈ এই নৱজনী কিয় হামিয়াই শেগতীয়া আছে ইমান বৌহঁত ইমান ধুনীয়াকৈ সহযোগ কৰিছে ধন্যবাদ ধন্যবাদ মাজৰখিনি অকণ সহযোগ কমি আছে কিন্তু এই বৌজনী হামিয়াই এহে নৱ ঢেল চলে উকিয়াই এহে নৱ কিমান থাকিব জপিয়াই এপাক উঠি নাচ নৱ নাথাকিব এহে নৱ ঢেল চলে উকিয়াই এহে নৱ কিমান থাকিব জপিয়াই এহে নৱ ঢেল চলে উকিয়াই এহে নৱ কিমান থাকিব জপিয়াই এপাক উঠি নাচ নৱ নাথাকিব হামিয়াই এপাক উঠি নাচ নৱ নাথাকিব হামিয়াই ঐ ভেকুলী পৰিলে খালত সমনীয়া ভেকুলী পৰিলে খালত হয় এইফালে এইফালে কি হ'ল এইফালে কেনে ঐ ভেকুলী পৰিলে খালত সমনীয়া ভেকুলী পৰিলে খালত বোলো হয় বোলো ভেকুলী পৰিলে খালত এই আমাৰে কেকে চাই আমাক কেকে চাইটোক আজি লাগিছিল ন আমাক এই আমাৰে কেকে চাই দুজনী বিয়া কৰালে আমাৰ মানে কেকে চাই আকৌ দুজনী আপোনালোকে জানে ন ঘৰজনী আকৌ কেকে চাতকৈ ওখ এনেকৈ কথা পাতে চিৰিয়েলৰজনী চাপৰ এনেকৈ কথা পাতে এতিয়া এনেকৈ কথা পাতোঁতে কেকে চাই এনেই থাকিলেও এনেকৈ থাকে চব একে নাৰ্ভৰ প্ৰব্লেম হৈ গ'ল সেইকাৰণে গাইছোঁ
ঐ ভেকুলী পৰিলে খালত সমনীয়া ভেকুলী পৰিলে খালত বোলো হয় ঐ আমায় কেকে চাই দুজনী বিয়া কৰালে ঐ মোলৈ নপহৰে ভাগতা গ'লো টুকু বুঢ়ী হ'লে নিনিওটো ভাগতা গ'লো টুকু বুঢ়ী হ'লে নিনিওটো সমনীয়াই জোকাব সমনীয়াই জোকাব ভাল লাগিছেনে ঐ হালধি বাৰীতে হালা বাই আছিলো ভালুকে লগালে খেদা বোলো হয় বোলো ভালুকে লগালে খেলা বোলো হয় এই ডিব্ৰুগড়ৰ ছোৱালী আঐ আয়ো কমল ভৈনীয়েকলে মনত পৰি যায় অ না কমল ভৈনীয়েকক আপোনালোকে যেনেকৈ ভাল পায় ময়ো তেনেকৈ ভাল পাওঁ খালি সেইজনক কমল ভনীয়েকে নে ছাগলীয়ে মই নাজানো আৰু মই খালি আশাহে কৰি আছো অ হালধি বাৰীতে হালা বাই আছিলো ভালুকে লগালে খেদা হয় এই ডিব্ৰুগড়ৰ ছোৱালী এই জোকাম বুলি ভাবোতে ও কমিটিয়ে লগালে খেদাই গ'ল টুকু বুঢ়ী হ'লে নিনিওটো খেদাই গ'ল টুকু বুঢ়ী হ'লে নিনিওটো সমনীয়াই জোকাব সমনীয়াই হাঁহিব থেংক ইউ বহুত বহুত ধন্যবাদ আপোনালোকৰ সহযোগিতাৰ বাবে ৰাকেশ দা গাব লাগিব ন মই বজাম নে মই বজাম এই ইয়াৰ নিচিনা বিহুবিলাক মই গাব নোৱাৰো মোৰ বিহুবিলাক বেলেগ ৰাকেশৰ নিচিনা বিশ্বাস কৰ মোৰ বিহুবিলাক সঁচাকৈ বেলেগ এই তোমাৰে বেজাৰত এই টিউবেলত সোমাম ৱাচাৰে টানি মোক নিব তিনিদিন পাছতে উলিয়াই নিব গোটেইডাল মামৰে খাব ঠিক আছে নে ভীম কলৰ কলডিল বগা গালৰ কলা তিল তুমি বাৰু জানানে তোমাৰ মোৰে কিহত মিল ভীম কলৰ কলডিল তুমি বাৰু জানানে তোমাৰ মোৰে কিহত মিল মই চালে চকুলে তুমি চোৱা মোলৈ মনত পৰিলে কপে নেহিয়া ঐ যা তোমাকে লগত লৈ পলাই গুচি যাম তোমাৰ প্ৰেম কলেজত জানো